ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পৰিমেয় সংখ্যাৰ বিধিসমূহৰ দ্বিতীয় বিধি ক্ৰমবিনিময় বিধিৰ বিষয়ে আলোচনা কৰিম। ক্ৰমবিনিময় বিধিটো প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত চাম, তাৰপিছত বিয়োগৰ ক্ষেত্ৰত, তাৰপিছত পূৰণৰ ক্ষেত্ৰত আৰু শেষত আমি হৰণৰ ক্ষেত্ৰত চাম। প্ৰথমে আমি যোগৰ ক্ষেত্ৰত চাম। তুমি ধৰা যিকোনো দুটা সংখ্যা 3/5 আৰু -2/7 3/5 আৰু -2/7 এতিয়া সংখ্যাকেইটাক যদি আমি যোগ কৰোঁ তেতিয়াহ'লে দেখিবা 3/5 প্লাছ -2/7 is equal to তলত 35 ওপৰত 3 into 7 প্লাছ -2 into 5. This is equal to 21 minus 10 divided by 35. This is equal to 11/35. এতিয়া আমি এই সংখ্যা দুটাক স্থান সলাই পেলাই যোগ কৰি চাম। অৰ্থাৎ -2/7ক আগত লিখিম আৰু 3/5ক পিছত লিখিম। তেতিয়াহ'লে দেখিবা -2/7 প্লাছ 3/5। এতিয়া যদি আমি এই দুটাক যোগ কৰোঁ তলত 35 ওপৰত -2 into 5 plus 3 into 7 is equal to -10 plus 21 divided by 35 is equal to 11/35. এতিয়া আমি 3/5টোক আগত লিখি আৰু -2/7টোক পিছত লিখি যোগ কৰি চালোঁ। -2/7টো আৰু প্লাছ 3/5টোক পিছত লিখিও যোগ কৰি চালোঁ। দুইটাৰ উত্তৰ আমি একেটাই পালোঁ, 11/35. এতিয়া বেলেগ এটা উদাহৰণ চোৱা। ধৰা তুমি দুটা সংখ্যা 2 আৰু -4। এতিয়া 2 প্লাছ -4 কৰিলে আমি পাম -2 আৰু -4 প্লাছ 2 কৰিলেও আমি পাম -2। গতিকে আমি 2ক আগত লিখি -4ক পিছত লিখিলোঁ, -4ক আগত লিখি 2ক পিছত লিখিলেও আমি উত্তৰ একেটাই পাওঁ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে a আৰু b যিকোনো দুটা পৰিমেয় সংখ্যা হ'লে a plus b is equal to b plus a। যদি আমি ইয়াক a বুলি ধৰোঁ, ইয়াক b বুলি ধৰোঁ, তেতিয়াহ'লে a plus b is equal to b plus a। অৰ্থাৎ a আৰু b যিকোনো দুটা পৰিমেয় সংখ্যা হ'লে a plus b is equal to b plus a। অৰ্থাৎ দুটা পৰিমেয় সংখ্যা যিকোনো ক্ৰমতে যোগ কৰিলে যোগফল সদায় একেই হয়। গতিকে পৰিমেয় সংখ্যাসমূহ যোগৰ সাপেক্ষে ক্ৰমবিনিময় বিধি মানি চলে। এতিয়া আমি কাৰ্যৰ এই নম্বৰটো চাওঁ। কৈছে যে তলৰ সংখ্যাবোৰে যোগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি চলে নে নচলে কৰি চোৱা। আমি এই নম্বৰটো চাওঁ। এই নম্বৰটো আছে কি 26 আৰু 37। ফাৰ্ষ্ট আমি 26 প্লাছ 37 কৰি চাম আৰু তাৰপিছত 37 প্লাছ 26 কৰি চাম। আৰু যদি দুইটা সমান হয় তেতিয়াহ'লে আমি ক্ৰমবিনিময় বিধি মানি চলে বুলি ক'ম। এতিয়া আমি 26 প্লাছ 37 কৰিলে পাওঁ 63 আৰু 37 প্লাছ 26 কৰিলেও পাওঁ 63। অৰ্থাৎ এই সংখ্যাটো আৰু এই সংখ্যাটো সমান। গতিকে ইহঁতে ক্ৰমবিনিময় বিধি মানি চলে। এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা ক্ৰমবিনিময় বিধি মানি চলে নাই পৰীক্ষা কৰিম। যোগত যেনেদৰে আমি
প্ৰথমতে এটা সংখ্যা ইটো সংখ্যাক যোগ কৰিছিলো তাৰ পাছত সংখ্যা দুটা আমি ওলটাই পেলাই যোগ কৰিছিলো ঠিক একে ধৰণে বিয়োগৰ ক্ষেত্ৰতো কৰিব লাগিব আমি দুটা সংখ্যা ধৰি লোৱা 2/3 আৰু 7/4 সংখ্যা দুটা হ'ল 2/3 আৰু 7/4 প্ৰথমতে আমি 2/3 minus 7/4 কৰিম আৰু তাৰ পিছত আমি 7/4 minus 2/3 কৰিম এতিয়া আমি কৰি চালে দেখোন তলত আহিব 12 ওপৰত 2 into 4 minus 7 into 3 is equal to 8 minus 21 divided by 12 is equal to 13/12 minus 13/12 এতিয়া যদি আমি 7/4 minus 2/3 কৰোঁ তেতিয়াহ'লে দেখিম তলত 12 ওপৰত 7 into 3 minus 2 into 4 is equal to 21 minus 8 divided by 12 is equal to 13/12 এতিয়া তোমালোকে দেখা পাবা যে minus 13/12 আৰু 13/12 দুইটা সংখ্যা সমান নহয় minus 13/12 does not equal to 13/12 অৰ্থাৎ এই সংখ্যা দুটাই বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে গতিকে আমি ক'ব পাৰো যে যদি আমি যিকোনো দুটা পৰিমেয় সংখ্যা a আৰু b লওঁ তেতিয়াহ'লে a minus b does not equal to যদি দুটা এই সংখ্যা দুটাক তুমি এটাক a বুলি ধৰা আৰু এটাক b বুলি ধৰা তেনেহ'লে আমি ক'ব পাৰো যে a minus b does not equal to অৰ্থাৎ সমান নহয় b minus a অৰ্থাৎ পৰিমেয় সংখ্যাসমূহে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া কাৰ্যৰ যিকোনো এটা আমি উদাহৰণ চাওঁ ধৰা a নম্বৰটোকে a নম্বৰটো আছে কি যে -3 আৰু -6 -3 -6 এতিয়া আমি ফাৰ্ষ্ট -3 -6 কৰিম আৰু তাৰ পিছত -6 -3 কৰিম তেতিয়া আমি দেখিম -3 plus 6 is equal to 3 আৰু ইফালে -6 -3 -3 অৰ্থাৎ -6 plus 3 is equal to -3 গতিকে 3 does not equal to -3 গতিকে -3 আৰু -6 সংখ্যা দুটাই ক্ৰম বিনিময় বিধি মানি বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া আমি পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে না নচলে পৰীক্ষা কৰিম একেধৰণে যিকোনো দুটা পৰিমেয় সংখ্যা ধৰি লোৱা 2/3 আৰু -5/7 এতিয়া আমি যেনেকৈ যোগৰ ক্ষেত্ৰত যোগ কৰিছিলোঁ এবাৰ এটা সংখ্যাক আগত দি এবাৰ আনটো সংখ্যাক পিছত দি বিয়োগৰ ক্ষেত্ৰত কৰিছিলোঁ একেধৰণে আমি পূৰণৰ ক্ষেত্ৰত কৰিব লাগিব আমি প্ৰথমতে এতিয়া 2/3 আগত দি কৰিম 2/3 পূৰণ -5/7 আৰু তাৰ পিছত আমি কৰিম -5/7 পূৰণ 2/3 এতিয়া যদি আমি 2/3 into -5/7 কৰোঁ তেতিয়াহ'লে আমি দেখিম -10/21 আৰু যদি আমি -5/7 into 2/3 কৰোঁ তেতিয়াহ'লে দেখিম -10/21 গতিকে -10/21 is equal to -10/21 অৰ্থাৎ যদি আমি ইয়াক a বুলি ধৰোঁ ইয়াক b বুলি ধৰোঁ তেতিয়াহ'লে দেখা পাম যে
a into b is equal to b into a গতিকে পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে ক্ৰমবিনিময় বিধি মানি চলে এতিয়া আমি কাৰ্যৰ যিকোনো এটা উদাহৰণ কৰি চাওঁ ধৰা 4 a নম্বৰটোকে চাওঁ 4 আৰু -7 আছে ফাৰ্ষ্ট আমি 4 into -7 কৰিম আৰু তাৰ পাছত আমি -7 into 4 কৰিম যদি যেটা তুমি 4 into -7 কৰিবা তেতিয়া দেখিবা -28 আৰু যেটা তুমি -7 into 4 কৰিবা তেতিয়াও দেখিবা -28 গতিকে এইটোৱে সমান গতিকে 4 আৰু -7 সংখ্যা দুটাই পূৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি চলে এতিয়া আমি হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে ক্ৰমবিনিময় বিধি মানি চলা নাই পৰীক্ষা কৰিম একেদৰে দুটা সংখ্যা ধৰি লোৱা 2/5 আৰু 4/15 2/5 আৰু 4/15 এতিয়া প্ৰথমতে আমি 2/5 হৰণ 4/15 কৰিম আৰু তাৰ পাছত আমি 4/15 হৰণ 2/5 কৰিম এতিয়া আমি 2/5 হৰণ 4/15 কৰিলে দেখিম যে হয়তো তোমালোকৰ মনত আছে যে আমি যেতিয়া ভগ্নাংশৰ হৰণ কৰোঁ তেতিয়া আমি হৰণ চিহ্নটো পূৰণ চিহ্ন কৰি দিওঁ আৰু পিছত থকা সংখ্যাটোক ওলটাই দিওঁ অৰ্থাৎ তলৰ সংখ্যাটো ওপৰলৈ কৰি দিওঁ আৰু ওপৰৰ সংখ্যাটো তললৈ কৰি দিওঁ গতিকে হ'ল 2/5 into 15/4 এতিয়া উত্তৰটো হ'ব 30/20 অৰ্থাৎ 3/2 এতিয়া আমি যদি 4/15 হৰণ 2/5 কৰোঁ তেতিয়া আমি দেখিম 4/15 পূৰণ 5/2 তেতিয়া হ'ব 30 আৰু ওপৰত হ'ব 20 আৰু ফাইনেল আনসাৰটো হ'ব 2/3 যেহেতু 3/2 আৰু 2/3 সমান নহয় গতিকে 2/5 আৰু 4/15 সংখ্যা দুটাই ক্ৰমবিনিময় বিধি মানি নচলে অৰ্থাৎ যদি আমি 2/5ক a বুলি ধৰোঁ আৰু 4/15ক b বুলি ধৰোঁ তেতিয়াহ'লে a হৰণ b does not equal to b হৰণ a গতিকে আমি ক'ব পাৰোঁ যে পৰিমেয় সংখ্যাসমূহে হৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি নচলে এতিয়া ইয়াৰ এটা উদাহৰণ চোৱা কাৰ্যত থকা a নম্বৰটো চোৱা a নম্বৰটো আছে কি যে সংখ্যা দুটা আছে কি 3 আৰু 15 এতিয়া প্ৰথমতে আমি 3/15 কৰিম অৰ্থাৎ 3ক 15ৰে হৰণ কৰিম আৰু পিছত 15ক 3ৰে হৰণ কৰিম 3/15 is equal to 1/5 আৰু 15/3 is equal to 5 গতিকে 1/5 does not equal to 5 অৰ্থাৎ 3 আৰু 15 সংখ্যা দুটাই হৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি নচলে